ফেচবুক আৰু হোৱাটছএপত আপোনালোকে হয়তো নিজৰ নামটো বিভিন্ন ধৰণৰ ষ্টাইলত লিখা আপোনালোকে দেখিবলৈ পাইছে। লগতে আপোনালোকেও ভাবিছে আপোনালোকে হয়তো কি ধৰণে লিখিব পাৰিব। তো বন্ধুসকল, আপোনালোকে যদি লিখিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত মই এটা লিংক দিছোঁ ভিডিঅ'ৰ, সেইটোত গৈ আপোনালোকে চাব কি ধৰণে নিজৰ নামটো বিভিন্ন ধৰণৰ ষ্টাইলত লিখিব পাৰে। তো আজি মই আপোনালোকক এইটো ভিডিঅ'ত ক'ম কি ধৰণে আপোনালোকে 33টা ষ্টাইলিছ ফণ্ট, অসমীয়াৰ ফণ্ট আপোনালোকে ডাউনলোড কৰিব পাৰে। লগতে সেইসমূহ কি ধৰণে আপোনালোকে আপোনালোকৰ ফোনত ইউজ কৰিব, সকলোখিনি কথা মই আপোনালোকক ক'ম। আপোনালোকে যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই এটা লিংক দি থৈছোঁ 33 আছামিজ ফণ্ট নামৰ। সেই লিংকটোত ক্লিক কৰিলে আপুনি এনেকুৱা এটা অপশ্যন পাই যাব। আপুনি ইয়াত যিটো ফণ্ট দেখা পাইছে সেই ফণ্টটো আপুনি ক্লিক কৰি পিনি ডাউনলোড কৰি ল'ব। তো সেই ফণ্টটো ডাউনলোড কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ফাইল মেনেজাৰত যাব, আৰু ফাইল মেনেজাৰত যোৱাৰ পিছত ইয়াত আপুনি যিটো ডাউনলোড অপশ্যন আছে ডাউনলোড অপশ্যনত গৈ পিনি চাই ল'ব আপোনাৰ সেই ফণ্টটো ডাউনলোড হ'ল নে নহ'ল। তো বন্ধুসকল, ইয়াত এইটো জিপ হিচাপে থাকিব। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত এক্সট্ৰেক্ট হিয়াৰ বুলি এটা অপশ্যন আহিব। তাত আপুনি ক্লিক কৰি এটা ফল্ডাৰলৈ এক্সট্ৰেক্ট কৰি ল'ব। কিন্তু বন্ধুসকল, বহুতৰ মোবাইলত এই অপশ্যনটো নাহে। তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। যদিহে আপোনাৰ মোবাইলত সেই অপশ্যনটো নাহে তেতিয়াহ'লে আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব। চিম্পুল কথা, এপ্লিকেশ্যনটোৰ লিংকটো মই দি থ'ম ডেছক্ৰিপশ্যন বক্সত। ডাউনলোড কৰি আপোনালোকে অ'পেন কৰিব, আৰু অ'পেন যদি কৰে এনেকুৱা এটা অপশ্যন পাই যাব। ইয়াত আপোনালোকৰ যিটো ডাউনলোড অপশ্যন আছে ডাউনলোড অপশ্যনত ক্লিক কৰি পিনি 33 আছামিজ ফণ্টত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে এক্সট্ৰেক্ট হিয়াৰ নামৰ এটা অপশ্যন পাই গৈছে। সেই অপশ্যনটোত আপুনি ক্লিক কৰি দিব, আৰু আপোনাৰ যিটো ফ্ৰণ্ট আছিলে ফ্ৰণ্টটো আপোনালোকৰ TTF ফাইল হ'লে আপোনালোকৰ কনভাৰ্ট হৈ যাব। এতিয়া আপোনালোকে পিক্সেল লেব যিটো এপ্লিকেশ্যন আছিলে পিক্সেল লেব এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। মই পিক্সেল লেব এপ্লিকেশ্যনটো অ'পেন কৰি ল'লোঁ, আৰু অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত নিউ টেক্সট যিটো তাত ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰাৰ পাছত তলত আপোনালোকে এ নামৰ এটা অপশ্যন দেখিবলৈ পাব। এড ক্লিক কৰিব, আৰু এড যদি ক্লিক কৰে তেতিয়া আপোনালোকে তললৈ আহিলে ফণ্টৰ এটা অপশ্যন পাই যাব যিটো এবি হিচাপে থাকিব। এবিত ক্লিক কৰি দিব, আৰু ক্লিক কৰি পিনি আপোনালোকে মাই ফণ্টত ক্লিক কৰি দিব। তো মই যেনেকৈ কৰি গৈছোঁ আপোনালোকে তেনেকৈ কৰি যাব। তো মাই ফণ্টত ক্লিক কৰাৰ পাছত ইয়াত +T এটা অপশ্যন পাই যাব। +Tত আপোনালোকে ক্লিক কৰি দিব। তো +Tত যেতিয়া আপোনালোকে ক্লিক কৰিব এনেধৰণৰ আপোনাৰ যিমানখিনি মোবাইলত ফল্ডাৰ আছিলে সেই ফল্ডাৰখিনি আহি যাব। আপোনালোকে এতিয়া ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়ক, আৰু ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিমানখিনি 33 ফণ্ট যি ডাউনলোড কৰিছিলে তাত যিখিনি PDF ফাইল হিচাপে আছে গোটেইখিনিত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকে এড ছিলেক্টত ক্লিক কৰিব, আৰু এড ছিলেক্টত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সকলোবোৰ ফণ্ট আপোনালোকৰ পিক্সেল লেব এপ্লিকেশ্যনত এড হৈ যাব। তো মই ইয়াত এড কৰি থৈছোঁ, আগতে আপোনালোকে দেখিব পাৰে। তো বন্ধুসকল, এতিয়া মই আপোনালোকক এটা ডেমো হিচাপে এটা টেক্সট লিখি পিনি মই আপোনালোকক দেখাই দিওঁ। জাষ্ট মই ফাৰ্ষ্টতে মোৰ নামটোকে লিখি আপোনালোকক দেখাই দিওঁ ডেমো হিচাপে। চাব পাৰে আছামিজ ফ্ৰণ্ট হয়, গতিকে আছামিজত মই লিখিছোঁ। তো নামটো লিখি ল'লোঁ। এতিয়া মই আপোনালোকক ইয়াৰ ফ্ৰণ্টখিনি ষ্টাইলটো দেখাই দিম। গতিকে মই মাই ফণ্টত যাব লাগিব। মাই ফণ্টত গৈ আপোনালোকে চাব পাৰে ষ্টাইলখিনি ছাইডত। তো মই ক্লিক কৰি আহি আছোঁ। আপোনালোকে বিভিন্ন ধৰণৰ ষ্টাইল ইয়াত 33টা ষ্টাইল আপোনালোকে ইয়াত পাই যাব বিভিন্ন ধৰণৰ। তো এই সকলোবোৰ ষ্টাইলত আপোনালোকে বিভিন্ন ধৰণৰ ষ্টাইলিছ আপোনাৰ ফ্ৰণ্টৰ নাম বা ষ্টাইলিছ ধৰণে বিভিন্ন ধৰণৰ এডিট কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাছত যদি এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ'সমূহ চাব।